হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজিৰ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই এফালে যাবলৈ ৰেডি হৈ আছোঁ। আপোনালোকে থাম্বনেইলত দেখিছে এটা কেকটো ডেলিভাৰী দিবলৈ যাম। বেছি দূৰ নহয়, ওচৰতে হয়, সেইকাৰণে ময়ো যাম। কেকটো ক'তনো ডেলিভাৰী দিমগৈ আপোনালোককো দেখাম, এতিয়াই নকওঁ। আৰু ভিডিঅ'টোত কেকটো মইনো কেনেকৈ বনাইছোঁ, কেনেকৈ ডিজাইন কৰিছোঁ, সকলো ধুনীয়াকৈ আপোনালোকক দেখাম। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ আমাৰ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ।
8 পাউণ্ডৰ কেকটো সম্পূৰ্ণ হৈ গ'ল। Side cake আহিছে কি খাবা নহলে কেকটো যদি যাবই নিদিয়ে কি খাবা আমি ইয়াতে কেকটো দিবলৈ আহিছিলোঁ বেন গাৰ্ডেন হাই স্কুলত আজি এটা চাৰ্জ উদ্বোধন কৰিছে আৰু সেইবাবে আমাক এটা কেক অৰ্ডাৰ কৰিছিল আমিও ভালে ভালে তেওঁলোকৰ হাতত কেকটো তুলি দিলোহি কেকটো দি এতিয়া আমি যাবলৈ ওলালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে পুনৰ ধন্যবাদ যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব শেষত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই